হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ ঢলা শদিয়া যি ভূপেন হাজৰিকা সেতু আছে, সেই সেতুৱেদি পাৰ হৈ আমি ঢলা শদিয়া গৈ আছোঁ। মই আপোনালোকক দেখাম আৰু আপোনালোকে চাব ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক দি যাব, আৰু চেনেলটো যদি প্ৰথম পাইছে ছাবস্ক্ৰাইবটো কৰি যাব। তাৰপিছত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু দেখাম যে কেনেকুৱা কি ঢলা শদিয়াত মই গ'লোঁ এবাৰ এনেকুৱা এটা বতৰ বিহু বতৰত যাম সেইবাবে। আৰু ভাইটি এজন গৈছে, ভাইটিজনৰ ভণ্টিজনী তাত বিয়া হৈছে, সেইকাৰণে আৰু এই আহোম সম্প্ৰদায়ৰ মানুহলৈ বিয়া হৈছে, কাইলৈ গৰবিও আছে, সেইবাবেও আমি তাত গৈছোঁ। আৰু ভণ্টিৰ ঘৰলৈ বোলে বহুত দিন পোৱা নাই, সেইবাবেও আমি গৈছোঁ। আৰু ভিডিঅ'টো মোটামুটি চাব আৰু খুব এক্সাইটেড হ'ব ভিডিঅ'টো। কাৰণ এখন প্ৰথম যিখন গাঁৱত আমি প্ৰথম যাম, প্ৰথম যোৱা কাৰণত তাত কেনেকুৱা কি লাগিব, মানুহবিলাক হ'ব বুলি আশা কৰিছোঁ। অলপ তেতিয়াহ'লে আমি গৈ থাকোঁ। চাইকেলটো লোৱা হৈ গ'ল। এইটো চাইকেল আছে, এইটো চাইকেল এই চাইকেলটোতে ল'লে 2000 মান। ইমান দাম হৈছে আৰু বস্তু মাৰ্কেট এটা বোলে 1700 এনেকুৱা GST লাগে বোলে, বা বিভিন্ন ধৰণৰ অজুহাত দেখায় মানুহবিলাকে, আৰু এনেকুৱা তেনেকৈ দাম পূৰা লুটি লয়। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে ইমান 2000 মান পায় নে নাপায়। যদি পায় আপোনালোকৰ ফালে কোনফালে পায়, কেনেকুৱা পায়, সেইটো ল'লোঁ মই পলাপত ল'লোঁ। আমাৰ গাঁৱৰ ফাইনেলি আমি আহি পাই গ'লোহি
ভূপেন হাজৰিকা সেতু আপোনালোকক অলপ দেখাওঁ যে ভূপেন হাজৰিকা সেতু আৰু ভূপেন হাজৰিকা সেতুৰ বিষয়েনো ক'বলৈ নাই নতুনকৈ, কাৰণ আপোনালোকে চবেই আগতে ইউটিউব চেনেলত নতুবা নিউজ চেনেলত সকলোৱে এই দলংখনৰ বিষয়ে জানেই। এই দলংখন উচৰ্গা কৰিছিল ভূপেন হাজৰিকাৰ নামত। আৰু মই অলপ নদীখনো দেখাম আপোনালোকক কেনেকুৱা লাগিছে চাব দেই। ঘৰ নাই নি কিবা আছে বাৰু? বিৰাট ধুনীয়া জেগা, অলপমান ওপৰৰ ফালৰ পৰা মই দেখাব বিচাৰিছোঁ দেই। কিমান কিলোমিটাৰ আছে ন ওলাবগৈ? 9 কিলোমিটাৰ হায়েষ্ট বোলে এছিয়া মহাদেশত এইখন নদীৰ ওপৰত বনোৱা দলং। এইখনে বহুত ডাঙৰ দলং। আৰু এই নদীখন এখন ব্ৰহ্মপুত্ৰৰ এটা ব্ৰহ্মপুত্ৰ বুলি ক'ব পাৰি আৰু ব্ৰহ্মপুত্ৰৰ এটা এইখন ভালকৈ নাজানো বাৰু, বহুত ডাঙৰে হয় এখন। আৰু কিনো ক'ম ইয়াৰ বিষয়ে নহয়। তাৰপিছত কাইলৈ আছে আহোম সম্প্ৰদায়ৰ, কাইলৈ গৰু বিহু আছে। গৰু বিহুৰ কাৰণে সকলোকে যিসকল মোৰ আহোম সম্প্ৰদায়ৰ যিসকল আছে আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কালিলৈ গৰু বিহুৰ কাৰণেও আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আৰু ব্লগটো আৰু দলঙৰ ওপৰলৈকে কিমান দূৰ পাৰোঁ নিম আপোনালোকক দেখাম। আৰু চেনেলটো যদি প্ৰথম আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আৰু মোক ব্লগ যিটো ভিডিঅ' বনাবৰ কাৰণে উৎসাহ কৰিবৰ কাৰণে এটা লাইক দি যাব বুলি আশা কৰোঁ। দলংখনৰ সিটো পাৰে যাওঁ, সিটো পাৰে চাওঁ, আৰু মাজত চাওঁ কেনেকুৱা লাগে। আৰু সিটো পাৰে এই দলঙৰ ওপৰৰ পৰা মানে তলৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো কেনেকুৱা লাগে অলপ চাওঁ। কাৰণ ইয়াত আহিছোঁ বহুত আহিছোঁ, তেতিয়া হয়তো মোৰ ইউটিউব চেনেল নাই আছিলে বা মই ইউটিউবত কোনো ভিডিঅ' আপলোড কৰা নাই আছিলে। সেইকাৰণে মই এবাৰ প্ৰথম ইউটিউব চেনেল খোলাৰ পৰা এবাৰ প্ৰথম আহিছোঁ মই ভূপেন হাজৰিকা সেতুলৈ। সেইকাৰণে অলপ দেৰি ইয়াতে টাইমটো স্পেণ্ড কৰোঁ আৰু। কাৰণ কেলৈ যিকোনো ভাল বস্তু এটালৈ আহিলে অলপ চাই যোৱাটো মানুহৰ কৰ্তব্য নহয়। চাওঁ এই খালত কেঁচা পাতি দেখিছে ন, এইকেইটা কটেজ হয়। কটেজখন এইখন মোক বিহু বুলি মোৰ মানুহজনীয়ে গিফ্ট দিছিলে। এই গামোচাখনৰ বেলেগতকৈ এটা বেলেগ বৈশিষ্ট্য আছে। আৰু গামোচাখন মোৰ মানুহজনীয়ে নিজে দোকানত গৈছে, উৎসাহত গৈছিলে, খুব মৰমত গৈছে। আৰু গামোচাখন বেলেগতকৈ এটা সুকীয়া মানদণ্ড আছে মোৰ বাবে, কিয়নো এই গামোচাখনত মোৰ নাম লিখি আই লাভ ইউ বুলি লিখিছিলে। আপোনালোকে চালে গম পাব, এইটো হৈছে আই লভ ইউ। মোৰ নাম লিখিছে BITU, আই লভ ইউ। কাৰণ এইটো খুব মানে সেইখিনি মানে খুব মানে কষ্টকৰ কাম। সেইকাৰণে মই ভাবোঁ মোৰ কাৰণে স্পেচিয়েলি মোৰ কাৰণে মানুহজনে বনাইছে। মই ক'ৰবাত গ'লে মানে এই গামোচাখন লৈ যাওঁ সেইকাৰণে আপোনালোককো দেখাওঁ, কাৰণ শ্বেয়াৰ কৰোঁ যে মৰমত বৈ দিয়া গামোচাখন কেনেকুৱাকৈ বৈ দিছিলে, মোক কেনেকুৱা কি সেইভাৱে দেখালোঁ, যাতে আপোনালোকে বেয়া কমেণ্ট নকৰিব বা বেয়াকৈ একো নক'ব। যিসকলক ফাইনেলি আমি ফটো মাৰি কিনি আমি শদিয়া দলংখনৰ মাজৰ পৰ্যায়টোৰ পৰা মানে সিটো ছাইড শদিয়া ছাইডটোলৈ আমি ৰাওনা হৈছোঁ। কাৰণ যেতিয়া শদিয়ালৈ গৈছোঁ, কাৰণ ভূপেন হাজৰিকা সেতুত ফটোকপি নামাৰিলেতো নহ'ব ন। সেইভাৱে ফটোকপি মাৰিলোঁ। খুব ভালকৈ নুঠে, কাৰণ ক'লা মলা মানুহ ইমান ভালকৈ নুঠিলে কোনোবা হ'লেওতো মৰাটো চবেই জানো। সেইকাৰণে ফটোখন মাৰিলোঁ। মাৰি কিনি এতিয়া গৈ থাকোঁ কলাৰ সিটো ছাইড মানে শদিয়া ছাইডটোলৈ। আৰু শদিয়াতে কিজানি আজি আমি থাকিম, কালিলৈ আমি ঘৰলৈ আহিম। সেইবাবে গৈ থাকোঁ শদিয়ালৈ। মামা আমি শদিয়ালৈ যাম, আমি ঘৰত খাম। গানটোতো নিশ্চয় সকলোলৈ হৈছে। ব'ল তেতিয়াহ'লে আমি শদিয়ালৈ আমি যাওঁ। পথটো চাবলৈ নহয়, যাওঁ।
এইফালে ক'ত আৰু জেল যায় ন ৰঙালী বিহু সন্মিলন আছে দেই শদিয়াটো মানে শদিয়াৰ যি অফিচ কছাৰী এই আমি যিখিনি জেগাত আছোঁ এই জেগাখিনিতে চব অফিচ কছাৰীবিলাক আছে যিখিনি জেগা দেখুৱাইছে এইখন হৈছে শদিয়া আৰক্ষী থানা মূলখনে শদিয়া টাউন সেইটো শদিয়াৰ যি ফায়াৰ ব্ৰিগেডত সেইটো অফিচ শদিয়াৰ আৰক্ষী চাউনি এফালেও যায় আহিলে আমি শদিয়াৰ যি টাউন আছে এই টাউনখন পাই গ'লোহি ইয়াতে ক'ৰবাত কিবা খাম বুলি আমি ৰখিলোঁ কাৰণ ইমান দেৰি আহিলোঁ একো কথা খোৱা নাই চাহ কাপোৰ তামোল এখনো খোৱা নাই সেইকাৰণে আমি ইয়াতে শদিয়া টাউনখনে ইয়াতে ৰখিলোঁ যে কিবা এটা খাম যি পাওঁ তাকে খাম ৰুটি খাম বা নতুবা চাওমিন টাউমিন খাম বা নতুবা ভাত কিবা খাম অলপ কিবা খাই লওঁ ডাইৰেক্ট তাতে লগ পাম চক গৰম গৰম ঘুগুনি আৰু গৰম গৰম কণী চপ এইবিলাক হৈছে শদিয়াৰ বজাৰবিলাক